জবৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে, বাট সেই সপোনৰ কাৰণে কিন্তু কষ্টও কৰিব লাগিব। ধৈৰ্য আৰু ৰেগুলাৰিটি কেতিয়াও বিফল নহয়। মানুহে কেতিয়াবা সমালোচনাও কৰিব, নিজৰ যাত্ৰাক আনৰ যাত্ৰাৰ লগত তুলনা নকৰিব। মোৰ নিচিনাকৈ কাইলৈ কৰিম এনেকৈ থাকিলে কিন্তু কেতিয়াও নহ'ব। মানুহ কিন্তু ডিচিপ্লিনত থাকিব পাৰে। শ্বেয়াৰ কৰিবলৈ মানুহ থাকিলেও প্ৰায় নথকাৰ নিচিনাই। নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এটা নতুন ভিডিঅ'লৈ মই বিৰাজে আপোনালোকক স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টোত মই জ্ঞান দিবলৈ অহা নাই, মোৰ অভিজ্ঞতাৰ পৰা মনৰ পৰা কিছুমান কথা আপোনালোকক শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। আমাৰ বহুতৰে এটা ভুল ধাৰণা যে ছাকচেছ হ'বলৈ হ'লে মানুহে এটা বিগ অপৰচুনিটি বা এটা ভাল টেলেণ্টৰ প্ৰয়োজন। বাট ৰিয়েল লাইফত ছাকচেছ বেছিভাগ সময়তে সেই সৰু সৰু অভ্যাসবোৰৰ ওপৰতে নিৰ্ভৰ কৰে, নহয়নে বাৰু? মই আগতে কাম পিছুৱাই ৰাখিছিলোঁ, মানে ভাবিছিলোঁ কিবা এটা যদি মনত আহে কাইলৈৰ পৰা কৰিম, বাট সেই কালিটো কেতিয়াও নাহিলে। চ' মই এটা সিদ্ধান্ত লৈছিলোঁ যে লাইফত যিয়ে নহওক মানে নিয়মীয়াকৈ নিজৰ কামবোৰ কৰি যাবলৈ চেষ্টা কৰিম। প্ৰথমতে সহজ নাছিল, কেতিয়াবা মন নগৈছিল, কেতিয়াবা ভাগৰ লাগিছিল, বাট এটা কথা বুজিছিলোঁ, ইনস্পিৰেশ্যন সদায় নাথাকিলেও মানুহ কিন্তু ডিচিপ্লিনত থাকিব পাৰে। চ' এটা কথা মনত ৰাখিব, যিদিনা আপুনি নিজৰ লক্ষ্যৰ কাৰণে অলপ সময় উলিয়াই কাম কৰে, সেইদিনা কিন্তু আপুনি আনতকৈ এখোজ হ'লেও আগবাঢ়ি যায়। সেই কথাটো কিন্তু মনত ৰাখিব। হয়, ছাকচেছ একেদিনাই কেতিয়াও নাহে, বাট এটা কথা মনত ৰাখিব, সেই সৰু সৰু এফৰ্টবোৰে কিন্তু এদিন ডাঙৰ ফল দিয়ে লাইফত। চাওকচোন, আজি জবৰ ক্ষেত্ৰতেই হওক বা ছ'চিয়েল মিডিয়াত কাম কৰা লোকসকলকেই চাওক, তেওঁলোকৰ আমি ছাকচেছ দেখিছোঁ, বহুত চবেই দেখিছোঁ আমি তেওঁলোকৰ ছাকচেছ, বাট তেওঁলোকৰ সেই বছৰ বছৰ ধৰি কৰা মেহনত ষ্ট্ৰাগলখিনি আমি দেখিছোঁ জানো? সেইখিনি আমি বহুত কম মানুহে দেখিছোঁ। সেইবাবে নিজৰ যাত্ৰাক আনৰ যাত্ৰাৰ লগত তুলনা নকৰিব। চ' আপোনাৰ কালিৰ লগত নিজক তুলনা কৰক যে কি কৰিছোঁ বা কি কৰিছোঁ মই। যদি আপুনি ষ্টুডেণ্ট বা জবৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে বা ব্যৱসায় কৰি আছে নাইবা ছ'চিয়েল মিডিয়াত কাম কৰি আছে, বাট এটা কথা মনত ৰাখিব, ধৈৰ্য আৰু ৰেগুলাৰিটি কেতিয়াও বিফল নহয়, মানে কেতিয়াও বিফলে নাযায়। চ' সেইটো মই 100% চিয়'ৰ দিম, সেইটো আপোনালোকে মনত ৰাখিব পাৰে। হয়, বিফলতা আহিব, মানুহে কেতিয়াবা সমালোচনাও কৰিব আৰু কেতিয়াবা নিজৰ ওপৰতে এনেকুৱা লাগিব যে মই পাৰিম নে নোৱাৰিম, নিজৰ ওপৰতে সন্দেহ আহিব, বাট সেই সময়ছোৱাত আপুনি ৰৈ দিলে নহ'ব। চ' প্ৰতিটো ভুলৰে এটা শিক্ষা থাকে, চ' সেইটো মনত ৰাখিব সদায়। মই এটাই ভাবোঁ, নিজক কালিতকৈ বেটাৰ কৰিবলৈ চেষ্টা কৰিব লাগে আৰু এই যাত্ৰাটো কেতিয়াও ৰৈ যাব দিব নালাগে। চ' শেষত এটাই ক'ম কথা যে সপোন ডাঙৰ দেখক, সপোন যিমান পাৰে ডাঙৰ দেখক, বাট সেই সপোনৰ কাৰণে কিন্তু কষ্টও কৰিব লাগিব। পাৰফেক্ট টাইমলৈও ৱেইট কৰি নাথাকিব, আজিৰ পৰাই আৰম্ভ কৰক। মোৰ নিচিনাকৈ কাইলৈ কৰিম এনেকৈ থাকিলে কিন্তু কেতিয়াও নহ'ব। আজিৰ সেই সৰু সৰু ষ্টেপবোৰে কিন্তু এদিন আপোনাৰ ডাঙৰ সফলতাৰ ভেটি হ'ব পাৰে। চ' সেই কথাটো মনত ৰাখিব সদায়। চ' মনৰ কথাবোৰ শ্বেয়াৰ কৰিলোঁ আৰু শ্বেয়াৰ কৰিবলৈ মানুহ থাকিলেও প্ৰায় নথকাৰ নিচিনাই। চ' ভাবিলোঁ ভিডিঅ'ৰ জৰিয়তে শ্বেয়াৰ কৰোঁ কথাবোৰ, মোৰ অভিজ্ঞতাবোৰো অলপ জনাওঁ আপোনালোকক। চ' কেনেকুৱা পাইছে নাজানো আৰু ভিডিঅ'টো। যদি ভিডিঅ'টো ভাল লাগিল, যদি মোৰ কথাবোৰে আপোনালোকক অলপ হ'লেও অনুপ্ৰেৰণা দিলে, তেতিয়া ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবটো কৰি দিব আৰু আপোনালোকে কমেণ্ট কৰি জনাব যে আপোনালোকে কোনটো অভ্যাস আজিৰ পৰা আৰম্ভ কৰিম বুলি ভাবিছে। চ' ধন্যবাদ মোৰ ভিডিঅ'টো চোৱাৰ বাবে। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ বাই।